welcome back to my YouTube channel, Beautymon's Vlog. আজি ভিডিওটো হ'ব আপোনালোকে নিশ্চয় গম পাইছে টাইটেল চাই মাছ খালো ৰ'ব মানে আপোনালোকে মোবাইলৰ মানে বিদগ্ধ পণ্ডিত সকলোৱে আজিকালি কোনি মানে মোবাইল নচলাকে আছে সবে মোবাইল চলাই এনেকুৱা মানে ভাবে আৰু ভাবা চিন্তা মানে আমি মোবাইলেৰে সব মানে দোকানত যাম ফুটি এটা খাম কেশ পয়সা নিদিও মোবাইলেৰে মানে বিল কৰি দিম মোবাইল থাকিলেহে আপোনালোকে বিলটো কৰিব পাৰিব আপুনি এটা গলে মোবাইল কিনি আনিলে আৰু আহিয়ে আপোনালোকৰ মাথাত এটা মানে কাম সোমাই গ'ল কামটো শুনক এতিয়া ভুল নম্বৰ 1 আপোনালোকে এটা মোবাইল কিনি আনিয়ে মানে আপোনালোকে মাথাত এটাই মানে চিন্তা বেলেগ মানে চিন্তা নাই মোবাইলটো চাৰ্জ দিব লাগিব 100 হ'ব লাগিব 100% হ'ব লাগিব তাৰ পিছতহে মোবাইলটো চাম মানে এনেকুৱা এটা চিন্তা আৰু কাৰণ নতুন মোবাইল দিলু 100% চাৰ্জ হ'বলৈ আৰু চাওক নতুন মোবাইল এটাত 60 বা 70% চাৰ্জ থাকে সেইখিনি চাৰ্জাৰে আপোনালোকে সেটআপ কৰি লওক মোবাইলটো ডেট টাইম তাৰ পিছত আপোনালোকে সেভ কৰক নম্বৰ সেভ কৰক তাৰ পিছত শান্তিমতে কেমেৰা কোৱালিটি চাওক তাৰ পিছত শান্তিমতে মোবাইলটো চাৰ্জ দিয়ক যেতিয়া 40 মান হ'ব তাৰ পিছত আপোনালোকে চাৰ্জ দি কভাৰ গ'ল ফুৰিবলৈ দোকানেও পঠায় এনেকৈ যে নতুন মোবাইল ঘৰত যাই চাৰ্জ দিবি নহ'লে কিন্তু বয়া হ'ব এনেকুৱা নহয় আপোনালোকে দোকানীৰ কথা বাদ দিয়ক দোকানী মোবাইল বেচিলে বোলে তাহোন ইমান জানা নহয় আপোনালোকে টেকনিকেলৰ ভিডিঅ' চাওক মানে সৰি ডাঙৰ মানে ইঞ্জিনিয়াৰৰ ভিডিঅ' চাওক টেকনিকেল গুৰুজীৰ ভিডিঅ' চাওক আপোনালোকে তেওঁলোকে ক'ব কি আপোনালোকে মোবাইলটো আনি ভিডিঅ'টো মানে ডেট টাইম এইবিলাক মোবাইলটো সেটআপ কৰি লওক কেমেৰা কোৱালিটি চাওক তাৰপিছত সুস্থিৰ মতে চাৰ্জ দিয়ক ভুল নম্বৰ 2 চাওক আপোনালোকে যেতিয়া মোবাইলটো চাৰ্জ দিব মোবাইলটো চাৰ্জ দিয়াৰ পিছত মানে ক'লে এইডাল যোনডাল মোবাইলৰ ভিতৰত সোমোৱা থাকে আপোনালোকে টানি আনিলে মানুহে ভাবে যে পিনটো বেয়া হ'ব নেকি পিনটো বেয়া হ'ব কিন্তু এনেকুৱা কোনো মানে হেৰি নহয় এইটো ভুল কথা একদমেই ভুল কথা কাৰণ চাওক আপোনালোকে এইডাল টানি আনিলে একো নহয় কিন্তু এইটো বেয়া স্বভাৱ দিয়কচোন আৰু এইখিনিতে এটা কথা কৈ দিওঁ যে আপোনালোকে এইটো সুইচটো দিয়া আছে এই লাইট জ্বলি গ'ল আপোনালোকে মোবাইলটো চাৰ্জত দিয়া আছে চাৰ্জাৰ খুলি গুচি গ'ল তাৰপিছত মোবাইলটো চাৰ্জাৰ দেল এই এনেকৈ কিছুমানে অন কৰি গুচি যায় অন কৰি থ'লে একো নহয় কিন্তু আপোনাৰ ঘৰত যদি কুকুৰ মেকুৰী বা পানী যদি ফ্ল' হয় তেতিয়া এইডাল যদি লাগে ইয়াততো কাৰেণ্ট পায়ে আছে কুকুৰ মেকুৰী যদি চেলেকা আৰম্ভ কৰি দিয়ে বা সৰু ল'ৰা ছোৱালী বাৰু এনেকৈ দিয়ে এনেকৈ দিয়ে বা চেলাকে আৰু ৱাটাৰ পৰিলেতো ফিনিছে শ্বৰ্ট চাৰ্কিটৰ মানে প্ৰব্লেম হ'ব পাৰে সদায় চাৰ্জ দি এইটো চুইচ অফ কৰিবলৈ নাপাহৰিব 4 নহয় 3 ভুল নম্বৰ 3 আপোনালোকে এটা মানে মাইণ্ডত এটা কথা ভাবে যে আপোনালোকে বেলেগ আপোনাৰ মোবাইলটো অপো ভিভো ৰিয়েলমি চাওমি নহয় ৰিয়েলমি যিয়ে নহওক আপোনালোকে ভাবে যিডাল মানে মোবাইলৰ চাৰ্জাৰ সেইডাল মোবাইলৰ চাৰ্জাৰ দিয়ে মানে চাৰ্জ দিব লাগে নহ'লে বেলেগ কোম্পানীৰ বেলেগ চাৰ্জাৰেদি মানে চাৰ্জ দিলে আপোনালোকৰ মোবাইল ব্লাষ্ট হ'ব পাৰে বা মানে হিলে যাব পাৰে আৰু কিন্তু এইটো একদমেই ভুল কথা কাৰণ আপোনালোকৰ যদি এম্পিয়াৰ আৰু ভল্টটো মিলি যায় সেই একে এম্পিয়াৰ আৰু একে ভল্ট যদি মই এইডাল চাৰ্জাৰ ইউজ কৰোঁ কিন্তু মোৰ মোবাইলটো অপো এই অপো মোবাইলটোৰ চাৰ্জাৰ মই এইডাল দি দিওঁ কিন্তু মই যদি ৰিয়েলমি চাৰ্জাৰ আনি অপোত দিওঁ একো নহয়
এই যে ফুটপাথত 10 টাকাৰ 20 টাকাৰ চাৰ্জাৰ আনি আপোনালোকে চাৰ্জ দিয়ক, তেতিয়া আল্টিমেটলি হিললে বোমাটো চব যাবই, কাৰণ সেইবিলাক চাৰ্জাৰ বেয়া। আপোনাৰ যদি চাৰ্জাৰডাল 5 ভল্ট 3 এম্পিয়াৰ বা 2 এম্পিয়াৰ হয়, আৰু সেই ৰিয়েলমি চাৰ্জাৰডালৰ যদি 5 ভল্ট 2 এম্পিয়াৰ হয়, মিলি যাব, একে কানেকশ্যন দিব, একে চাৰ্জিং দিব। মানে এইটো একদমেই ভুল চিন্তা। আপোনালোকে বেলেগ চাৰ্জাৰে দিও মানে চাৰ্জ দিব পাৰে আপোনালোকৰ মোবাইলটো, যিয়ে নহওক ভাল কোম্পানীৰ মানে চাৰ্জাৰ লাগিব, কিন্তু এইটো খাটাং। নেক্সট ভুল নম্বৰ 4। আপোনালোকে ভাবে মোবাইলটো নংমানকে মানে আধাকে চাৰ্জ দিলে মোবাইলটো আপোনাৰ বেটাৰীটো কষ্ট পায়, একেৰাহে আমি চাৰ্জ দিব লাগে মোবাইলটো, তেতিয়া মানে বেটাৰীটো কষ্ট নাপায়। কিন্তু তাৰে উল্টাটো একদম এইটো ভুল কথা। কাৰণ চাওক, আপোনালোকৰ বেটাৰীটো যদি একেৰাহে মানে চাৰ্জ দি থাকে, বেটাৰীটো কষ্ট পায়। কাৰণ চাওক, এটা কানেকশ্যন কৰি থাকিলে, উদাহৰণ এটা দিছোঁ, উদাহৰণস্বৰূপে আপুনি একেৰাহে ভাত খালে বা কিবা বস্তু খাই আছে, পিছত পেট ভৰি গ'ল একদম ফুল, আপোনালোকৰ মানে পেটটোই মানে ভাল কাম দিব নে বেয়া কাম দিব? নিশ্চয় বেয়া কাম দিব, কাৰণ একেৰাহে আপোনালোকক খাবলৈ দিয়া নাই। নংমান খাওক, অলপ পিছত নংমান খাওক, অলপ পিছত নংমান খাওক। চ' এনেকৈ আপোনালোকে আধাকে চাৰ্জ দিয়ক। একেৰাহে চাৰ্জ দিলে বেটাৰীটো বেয়া হয়, আৰু আধাকে চাৰ্জ দিলে আপোনালোকৰ মানে বেটাৰীটো ভালে থাকে, বহুত যুগ যাব। চ' এইখিনিয়ে। ভুল নম্বৰ 5, এইটো আৰু লাষ্ট মানে সেইকাৰণে চাই দি কৈছোঁ। ভুল নম্বৰ 5, আপোনালোকে ভাবে নেকি, আপোনালোকে ভাবে নেকি যে আপোনালোকৰ মোবাইলটো চাৰ্জত দি ইউজ কৰিব নালাগে, বেয়া হয়? আপোনালোকে ভাবে নেকি যে আপোনালোকৰ মোবাইলটো চাৰ্জত দিলে মানে মোবাইলটো টিপি আছে, বেয়া হ'ব? টিপিব নালাগে, কিন্তু বেয়া নহয়। আপোনালোকে ভাবে গৰম উঠিছে, মোবাইলটো মানে বেয়া হ'ব, চাৰ্জত দি মানে মোবাইলটো টিপিব নালাগে। এইটো একদম ভুল চিন্তা, কাৰণ মোবাইলটোৰ চাৰ্জ হৈ আছে বাবে মোবাইলটো মানে কিছুমান গৰম উদ্ভৱ হৈছে, হিট মানে সৃষ্টি হৈছে হিটৰ। কিন্তু সেই যিখিনি ওলাই গ'ল, হিটটো ওলাই গ'ল, কিন্তু যিখিনি হিট আছে সেইখিনি ডিচেপেট হ'ব পৰা নাই, সেইবাবে গৰম উঠিছে। কিন্তু কোনো মানে বেয়া নহয়, আপোনালোকে চাই থাকিব পাৰে, কাৰণ মোবাইলটো নিজৰ কাম কৰি আছে। আপোনালোকে চাৰ্জত বহাই থৈছে কি, মোবাইলটোৰ ফোন নাহাকে আছে নেকি? আপোনালোকে মানে হোৱাটছএপৰ মেছেজ নাহাকে আছে নেকি? ঘড়ীৰ টাইম কিবা নচলাকে আছে নেকি? বা আপোনালোকৰ ফেচবুকৰ ফ্ৰেণ্ড নাহাকে আছে নেকি? কি ক'ম আৰু মানে। চ' এইটোৱে হ'ল 5 নম্বৰ ভুল আৰু লাষ্ট ভুল। ফাৰ্ষ্টৰ বাবে আপোনালোকে চাই যাওক একদম ভালকৈ, আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট গোটেই কৰি দিয়ক, আৰু ঘণ্টা বটনটো টিপি দিয়ক। আৰু এটা কথা ক'ম, এইবাৰতো পূৰা নহ'লে কাৰণ কিবা এটা প্ৰব্লেমৰ কাৰণে, আৰু এই যে ভেলাঘৰ পোৱাৰ দিনা পুৱাই মানে যদি মোবাইলটো থাকে আৰু মানে এবাৰ দিয়ক। চ' আজি মানে লগ পাম নতুন ভিডিঅ'ৰ লগত। টিল দিয়া টাটা এণ্ড বাই বাই। এতিয়া ভাত খাওক বা দিয়ক, টোপনি মাৰক, বাই। এই ভিডিঅ'টো পুৱা আপলোড হ'ব নেকি? চ' চাই থাকক, বাই। এতিয়া মই ভাত খাওঁ।